নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিগাচি গঠফাৰ্মৰ পৰা মই ললিত। মই আজি আপোনালোকক দেখুৱাম ছাগলীৰ মানে সৰু পোৱালি মৰাৰ পৰা কেনেকৈ বচাব পাৰি। সেই ভিডিঅ'টো মই আগত আপোনালোকক দিছিলোঁ, তাৰ ছেকেণ্ড পাৰ্টটো, কাৰণ সেইটোত বহুত ভিউজ আহিছিলে আৰু বহুতে কমেণ্ট কৰিছিলে যে ছেকেণ্ড পাৰ্টটো দিবৰ কাৰণে। মই সেইটোকে আজি জনাম। বন্ধুসকল, সকলোকে এটাই ৰিকুৱেষ্ট, আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। খুব বেছিলৈ 10 মিনিটৰ ভিডিঅ' হ'ব, সম্পূৰ্ণকৈ চাওক। আপোনালোকে যদি এজন ছাগলী পালক বা ফিউচাৰত কৰিম বুলি ভাবিছে বা কৰি আছে, আপোনালোকৰ কাৰণে ভিডিঅ'টো কথাখিনি খুবেই দৰকাৰী হ'ব। গোটেইখিনি চাওক, তেতিয়া আপুনি নিজে বুজি পাব। বন্ধুসকল, আমি ছাগলী পোৱালি এটা যেতিয়া জন্ম হয়, ছাগলী পোৱালিটো জনাসকলে হয়তো ডিৱাৰ্মিং মানে পেলুৰ ঔষধ খুৱাই আছে বা বাকী ছাগলীকো ডিৱাৰ্মিং কৰিছে। কিন্তু মানে এই কথাখিনি তাত কেইটামান পইণ্ট আছে, সেই গোটেইকেইটা পইণ্ট যদি আপুনি মিলাব নোৱাৰে, তেতিয়াহ'লে আপুনি ডিৱাৰ্মিং কৰি মেডিচিন খোৱালেও আপুনি ভালকৈ ছাগলীটো ডিৱাৰ্মিং নহয়, যাৰ ফলত আমাৰ কিছুমান বিভিন্ন বেমাৰে বা কমজুৰি আদি দেখা দিয়ে। বন্ধুসকল, আপোনালোকক কওঁ যে সৰু পোৱালি এটা যেতিয়া মৰাৰ পৰা মানে বচাবলৈ হয়, তাৰ কাৰণে কিছুমান আমি বহুতখিনি দৰকাৰী কাম কৰিব লাগিব। দৰকাৰী কামখিনি হৈছে, প্ৰথমতে আপুনি কমজুৰি হোৱাৰ পৰা বচাব লাগিব। যদি কমজুৰি হৈ যায়, তেতিয়া বিভিন্ন বেমাৰে আপোনাক আক্ৰমণ কৰিব। তাৰ ফলতে ছাগলী পোৱালিটো বেমাৰ হৈ পেলাই মৰি যাব, যিখিনি আপুনি নাজানিলে সঠিককৈ কৰিব নোৱাৰিব, কাৰণ আপুনি কথাখিনি জানিব লাগিব। গতিকে আপোনাৰ কথাখিনি হৈছে, ছাগলী পোৱালি মৰাৰ আপোনাৰ কেইবাটাও কাৰণ আছে। তাৰ ভিতৰতে মুখ্য কাৰণ কেইটামান মই আপোনাক জনাই দিছোঁ। কাৰণকেইটা হৈছে নাড়ীত ইনফেকশ্যন হৈ পেলাই ছাগলী পোৱালি মৰা। নাড়ীত ইনফেকশ্যন কিয় হয়, কেনেকৈ হয় আৰু সেইটো পৰা কেনেকৈ বচাব পাৰি, তাৰ বিষয়ে মই আপোনাক সেইটো বিষয়ে ভিডিঅ' দিম। আৰু দ্বিতীয় কথা, আপোনাৰ ছাগলী পোৱালিটোৰ দেহত কফ জমা হয়, উশাহ নিশাহত কষ্ট পাই পেলাই ছাগলী পোৱালিটো মৰে। তৃতীয়, আপোনাৰ লিভাৰ ইনফেকশ্যন হৈ পেলাই মৰিব পাৰে। চতুৰ্থ, আপোনাৰ ইকলাই বেমাৰ, সেইটো এটা মুখ্য বেমাৰ হয়। ছাগলী পোৱালি ইকলাই বেমাৰ হৈ পেলাই ছাগলী পোৱালি মৰে। যেনেকৈ আপোনাৰ পেটটো ওলমি যায়, মানে মাৰিলে ধপধপায়, তাৰপিছত আপোনাৰ লাহে লাহে কি হয়, পোৱালিটো খাৰা হৈ থাকিব না, লুটি খাই খাই পৰি যাব, পৰি পেলাই মৰি যায়। ছাগলী পোৱালি জন্ম হোৱাৰ লগে লগে নমৰে, 10-15 দিনটো ধুনীয়াকৈ থাকিব, এমাহো থাকিব, তাৰপিছতে লাহে লাহে মৰিবলৈ ষ্টাৰ্ট কৰে। তেতিয়া নজনাসকলে হয়তো ভাবি লয় এইটো কিবা এটা বেলেগ কাৰণ মৰিব, মানে কাৰণটো বিশেষ উলিয়াব নোৱাৰে, তাৰ বিষয়ে মেডিচিনখিনি কৰিব নোৱাৰে। গতিকে আমি কথাখিনি জানিব লাগিব। এতিয়া ডিৱাৰ্মিং মানে কৰিলেই নহ'ব, কথাখিনি সম্পূৰ্ণকৈ জানি পেলাই কৰিব লাগিব। এতিয়া ডিৱাৰ্মিং কৰিবলৈ হ'লে আমাৰ বহুত মেডিচিন আছে। তাৰ ভিতৰতে মই আপোনালোকক আজি দুটা মেডিচিনৰ বিষয়ে দেখুৱাম। এই মেডিচিনকেইটা হৈছে, এইটো দেখিছে ফেণ্টাছ প্লাছ। এই ফেণ্টাছ প্লাছ মেডিচিনটো আপুনি গাভিনী ছাগলীকো দিব পাৰিব। আৰু কিউৰাজন ফ'ৰ্ট আৰু এই ফেণ্টাছ প্লাছ, এই দুইটা আপুনি গাভিনী ছাগলীকো খুৱাব পাৰিব। এইটো আপোনাৰ প্ৰেগনেঞ্চি ছেভ হয়, কোনো অসুবিধা নহয়। দ্বিতীয় কথা, তাৰপিছতে আপুনি এলবমাৰ আছে, আৰু এনেকুৱা বহুত ধৰণৰ মেডিচিন আছে। মই আজি দুটা মেডিচিনৰ বিষয়ে আপোনাক ক'ম। এলবমাৰ আছে। এই এলবমাৰটোৱে আপুনি গাভিনী ছাগলীক দিব নোৱাৰে। গাভিনী ছাগলী যদি দিয়ে, তেতিয়াহ'লে আপোনাৰ পোৱালিটো বেয়া হৈ যাব, বিনাশ কৰি পেলাব। গতিকে আপুনি এইটো গাভিনী ছাগলী নিদিব। গাভিনী ছাগলী হ'লে ফেণ্টাছ প্লাছ, আৰু নহ'লে আপুনি কিউৰাজন ফ'ৰ্ট দিব। গতিকে আজি মই সৰু পোৱালিক কোৱাৰ কাৰণে কৈছোঁ, যিটো সৰু পোৱালি মৰাৰ পৰা বচাবৰ কাৰণে। গতিকে মই এলবমাৰটো ব্যৱহাৰ কৰিম, বা এইটো আপুনি খাচী ছাগলীক বা বেলেগ ছাগলীক ব্যৱহাৰ কৰক। আৰু ধৰক মাইকী ছাগলীও দিব পাৰিব, যদি গাভিনী নহয় তেতিয়া আপুনি এইটো দিব পাৰিব। ইয়াৰ ড'জটো হৈছে, আপুনি যিকোনো মেডিচিনেই নহওক, মানে আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, যদি ধৰি লওক আপুনি মানে পেলুৰ ঔষধ খুৱাব বিচাৰিছে, তেতিয়া আপুনি বুলাছ ব্যৱহাৰ নকৰিব, আপুনি লিকুইডটো ব্যৱহাৰ কৰক। তেতিয়া আপুনি 100% ৰিজাল্ট পাব, কাৰণ আপুনি লিকুইডটো হ'লে আপুনি প্ৰপাৰ ড'জটো মিলাব পাৰিব। বুলাছটো হ'লে আপুনি ড'জটো মিলাবলৈ অকণ অসুবিধা হয়। গতিকে আপোনালোক সকলোৱে আপুনি লিকুইডটোৱে ব্যৱহাৰ কৰক। তথাপিতো আপুনি মোৰ কথাখিনি গোটেইখিনি মানিব নালাগে। মই যিখিনি প্ৰেক্টিকেল কৰি, মই যিখিনি ভাল পাইছোঁ, আজি 2 বছৰে মই প্ৰেক্টিকেল কৰি যিখিনি পাইছোঁ, সেইখিনিকে আপোনালোকক মই জনাইছোঁ ভিডিঅ' আকাৰে। তথাপিতো আপুনি আপোনালোকৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই কামবিলাক কৰক। গতিকে এলবমাৰটো আপুনি দিব। ইয়াৰ ড'জ মানে এলবমাৰ হওক বা যি মেডিচিনে নহওক, পেলুৰ যিকোনো মেডিচিন, লিকুইড মেডিচিন হ'লে আপুনি তাৰ ড'জটো হৈছে আপোনাৰ 1 ml 3 কেজি বডি ৱেটত। মানে ছাগলীটোৰ ওজন যদি 3 কেজি হয়, তেতিয়াহ'লে 1 ml দিব লাগিব। যদি সৰু পোৱালিটোৰ ওজন আপোনাৰ 1.5 কিলো হয়, তেতিয়া আপুনি 1.5 ml দিব লাগিব। মানে 3 কিলো ওজনৰ যদি ছাগলী পোৱালি হয়, তেতিয়া 1 ml দিব, আৰু 1.5 কিলো হ'লে আপুনি 0.5 ml দিব। তেনেকৈ আপুনি ছাগলীটোৰ ৱেট যদি 15 কিলো হয়, তেতিয়া আপুনি 5 ml মেডিচিন দিব লাগিব। মানে 3 কেজিত 1 ml আৰু 15 কেজিত 5 ml দিব লাগিব। তেনেকুৱাকৈ আপুনি ড'জটো মিলাই পেলাই আপোনালোকে দিব। দিলে আপোনাৰ কামত আহিব। তাৰপিছতে আৰু এটা জানিব লগা কথা, পেলুৰ মেডিচিনটো যেতিয়াই কৰিব, আপুনি সদায় খালী পেটত কৰিব। মানে আপোনাৰ ধৰক ছাগলীটোক
ৰাতিপুৱা সময়ত কৰিব আৰু খাদ্য দিয়াৰ কমেও 4 ঘণ্টাৰ পিছত আৰু পেলুৰ মেডিচিনটো দিয়াৰ পিছত 4 ঘণ্টালৈকে আপুনি কোনো ধৰণৰ খাদ্য পানী আদি নিদিব, তেতিয়াহে আপোনাৰ মেডিচিনটোৱে প্ৰপাৰ কাম কৰিব। আৰু প্ৰতিবাৰতে আপুনি কি কৰিব, এই যিটো মেডিচিন দিব মেডিচিনটো সলাই দিব। মানে এবাৰ যদি আপুনি ধৰক এলবমাৰ দিছে, নেক্সট বাৰ ফেণ্টাছ প্লাছ নহ'লে বেলেগ এনেকৈ আপুনি মেডিচিনটো সলাই দিব। মানে প্ৰতিটো মেডিচিন যদি বাৰে দি থাকে একেটা মেডিচিনকে, তেতিয়া আপোনাৰ কি হয় মানে তাৰ যিটো বীজাণুখিনি এটা মানে শক্তি এটা পায় যে সি পটকৈ নমৰে। গতিকে আপুনি প্ৰতিবাৰতে সলাই দিব, তেতিয়া আপোনাৰ কামটো প্ৰপাৰ কৰিব। গতিকে মই আজি আপোনাক এইটো কেনেকৈ কৰে মই দেখুৱাই দিছোঁ। আপোনাৰ ভিডিঅ'টো চাওক, তাৰপিছত আপোনাৰ এটা খুব দৰকাৰী কাম আছে, সেইটো আপোনালোকক মই দেখুৱাম। প্ৰথমতে আপোনাক এইটো খুৱাই মই দেখুৱাই দিছোঁ। এইটো এতিয়া আপুনি প্ৰথমতে এনেকৈ যিটো মেডিচিন হয়, এই মেডিচিনটো প্ৰথম অৱস্থা লিকুইড মেডিচিনটো আপুনি এনেকৈ অকণ লৰাই ল'ব। যিকোনো মেডিচিন লৰাই ল'লে আপোনাৰ ঔষধখিনি মিলি যাব। তাৰপিছত মেডিচিনটো কিবা এটা পাত্ৰত আপুনি উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি এটা চিৰিঞ্জ ল'ব। এই চিৰিঞ্জটো দেখিছে, চিৰিঞ্জটো এই ওপৰৰ অংশ চোৱা আপুনি কাটি ল'ব, বিলেট বা কিবা সহায়ৰে কাটি ল'ব। তেতিয়া আপোনাৰ কি হয়, যেতিয়া আপুনি বস্তু মেডিচিনটো দিব তেতিয়া বেছি স্পীডত নাযায় আৰু ছাগলীটো কোনো ক্ষতি নহয়। বস্তুটো কাটি ল'ব আৰু হাঁওফাঁওটো কষ্ট নাপায় বা জিভাত লাগি বা হেৰিত লাগি কষ্ট নাপায় ছাগলীটোৱে। গতিকে এইটো কাটি ল'ব, কাটি পেলাই আপুনি ঔষধটো দিব। এতিয়া মই আপোনাক কেনেকৈ খুৱাই মই দেখুৱাই দিছোঁ। প'জ কৰাচোন। বন্ধুসকল, এইটো দেখিছে, মই আজি আপোনালোকক এটা কথা কওঁ, মই বস্তুটো সৰু পোৱালি ভিডিঅ' যদিও বনাইছোঁ, মোৰ যিকেইটা সৰু পোৱালি আছে মই সকলোকেইটা পোৱালিকে মই ডিৱাৰ্মিং মেডিচিনটো কৰি দিলোঁ। এতিয়া মই সিহঁতক আকৌ মেডিচিন কৰিব নোৱাৰোঁ, ডেট পৰা নাই। গতিকে মই আজি আপোনালোক উদাহৰণস্বৰূপে এজনী 4 মহীয়া পোৱালি আছে, এই 4 মহীয়া পোৱালিটোক মই কৰি পেলাই দেখুৱাই দিছোঁ আপোনাক কেনেকৈ কৰিব লাগে। ছেইম পজিশ্যন আপুনি পোৱালিকো কৰিব পাৰিব, খালি ড'জটো আপুনি মিলাই দিব ৱেইটৰ অনুসাৰে, মানে 3 কেজিত 1 ml মেডিচিনৰ অনুসাৰে আপুনি মিলাই দিব। এতিয়া মই এজনী মোৰ 4 মহীয়া পোৱালি এটা আছে, ইয়াৰ ৱেইট বৰ্তমান 18 কেজি 400 হৈ আছে। 18 কেজি 400ত মই ইয়াক 6 ml মেডিচিন মই খুৱাই দিম। এতিয়া মই 6 ml মেডিচিন মই লৈ লৈছোঁ। 6 ml মেডিচিন লোৱাৰ পিছত আপুনি ছাগলীটো এনেকৈ মাজত ধৰি লৈ এনেকৈ মুখখন মেলি ল'ব। আৰু এটা কথা সাৱধান হ'ব, যাতে আঙুলিটো সোমাওঁতে এইখিনি এটা বুঢ়া দাঁত থাকে, এই দাঁতৰ গুৰিত যাতে হাত নালাগে, লাগিলে কিন্তু আপোনাৰ আঙুলি কাটি দিব পাৰে, খুব জোৰ থাকে। গতিকে আপুনি এনেকৈ মেলি ল'ব, মেলি লৈ এই মেডিচিনটো এনেকৈ তেৰাকৈ সোমোৱাই পেলাই আপুনি খুৱাই দিব। বস্তু এনেকৈ চিধা নিদিব, চিধা দিলে ছাগলীৰ ডেন্সিং নিমনিয়া হ'ব পাৰে, ডাইৰেক্ট আপোনাৰ হাঁওফাঁওত গৈ পেলাই। গতিকে আপুনি ছাইডৰ পৰা দিব আৰু দিলে একো অসুবিধা নহয়। বন্ধুসকল, মই এনেকৈ বাকী 2-3টা কৰিবলগীয়া আছে, মই কৰিম। গোটেইকেইটা কৰি পেলাই নেদেখুৱাওঁ, ভিডিঅ'টো লম্বা হৈ যাব। গতিকে আজি বস্তু কেনেকৈ কৰে আপোনালোকে চালে। আৰু এটা কথা আপোনাক যিটো কৈছিলোঁ জানিবলগীয়া কথা এটা আছে, সেইটো খুবেই দৰকাৰ। যেতিয়া আপুনি ডিৱাৰ্মিং কৰিব তাৰপিছত এইটো কৰিবই লাগিব, তেতিয়া আপোনাৰ ছাগলীটোৰ স্বাস্থ্য ভালে থাকিব। সেইটো হৈছে আপোনাৰ ডিৱাৰ্মিং যেতিয়া কৰিব, কৰাৰ 4 দিন পিছত, মানে যদি আজি ডিৱাৰ্মিং কৰিছে নহয়, তাৰ 4 দিনৰ পিছত আপুনি ছাগলীক লিভাৰ টনিক দিব লাগিব। পোৱালি হওক বা ডাঙৰেই হওক, আপুনি লিভাৰ টনিক খুৱাবই লাগিব। তেতিয়া লিভাৰ টনিকটো কিয় খুৱাব লাগে, মানে যেতিয়া আপোনাৰ খালী পেটত যেতিয়া ছাগলীটোক আপুনি পেলুৰ মেডিচিনটো দিব, তেতিয়া গৈ পেলাই খালী পেটত থাকে আৰু লিভাৰত লাগি থাকে কিছুমান, মানে যিখিনি আপোনাৰ পেলুবিলাক আপোনাৰ কৃমিবিলাক লিভাৰত চাৰিওকাষে বেৰি থাকে। গতিকে আপুনি যেতিয়া মেডিচিনটো দিব, যেতিয়া পোৱালিখিনি মাৰিবলৈ যাব, তেতিয়া সেই পেলুখিনিয়ে মানে কৃমিখিনিয়ে লৰাই বগৰাই লিভাৰটোত কিছুমান এটেক কৰে। সেইখিনি ঠিক কৰিবৰ কাৰণে আপুনি লিভাৰ টনিক খুৱাবই লাগিব। লিভাৰ টনিক হৈছে আপোনাৰ আপুনি এইটো দিব পাৰে, ব্ৰটন প্লাছ দিব পাৰে। এইটো খুব ভাল মেডিচিন, মই ইউজ কৰি আছোঁ। ব্ৰটন প্লাছ বা লিভটাছো আপুনি দিব পাৰে, নহ'লে আপোনাৰ লিভ 52 আছে, লিভ 52 এইটো দিব পাৰে আপুনি। লিভ 52 এইটো ব্যৱহাৰ কৰিব পাৰে। মই বেছিভাগ ব্ৰটন প্লাছেই ব্যৱহাৰ কৰোঁ। ইয়াৰ আপোনাৰ ড'জটো হৈছে, যদি সৰু পোৱালি হয়, মানে সৰু পোৱালি 15 পৰা 20 দিনৰ ভিতৰত যদি হয়, তেতিয়া আপুনি 15 পৰা 20 দিনৰ পোৱালি হ'লে 5 টোপালকৈ, মানে কিবা এটা দৰৱৰ সহায় আপুনি 5 টোপালকৈ মুখত পেলাই দিব 4 দিন পিছত। আৰু যদি আপোনাৰ ডাঙৰ ছাগলী হয়, মানে আপোনাৰ ব্লেক বেংগল বা আপোনাৰ বৰবাৰী ছাগলী হয়, তেতিয়া আপুনি ডাঙৰ ছাগলীক 5 টোপাল আৰু তাতোতকৈ ডাঙৰ বিটেল চিটেল আদি হ'লে তেতিয়া আপুনি 10 ml ডেইলি দিব লাগিব আৰু 10 দিন দিব লাগিব। কণ্টিনিউ 10 দিন দিব পাৰিলে ভাল, আৰু নোৱাৰিলে 5 দিন দিলেও আপোনাৰ কাম আহিব। গতিকে পাৰিলে আপুনি 10 দিনেই দিব। আৰু সৰু পোৱালিৰ ভিতৰত আপুনি ধৰক প্ৰথমতে আপুনি 5 টোপালমান দিব। তাৰপিছত যেতিয়া আপোনাৰ পোৱালিটো বয়স 20 দিন হ'ব, তেতিয়া আপুনি অকণমান বঢ়াই
ভৰাই দিব, তাৰপিছত আধা ml দিব, আৰু ডাঙৰ হ'লে 1 ml দিব। এনেকৈ আপুনি ড'জটো মিলাই পেলাই আপুনি দিব পাৰিব। মানে যেতিয়া আপোনাৰ অকণ ডাঙৰ হৈ যাব তেতিয়া 2-3 ml দিব, আৰু বেছি ডাঙৰ হৈ গ'লে 5 ml দিব। তেনেকৈ আপুনি দিব পাৰিব। গতিকে এনেকৈ কৰি যাওক। মই বেছি ভিডিঅ'বিলাক মই এডিট কৰিব নাজানো। যিখিনি জেনেৰেল কথা হয়, যিখিনি দৰকাৰী কথা, মই এইখিনি আপোনালোকক দি যাম। আপোনালোকে নিশ্চয় সহায় পাব। আৰু কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰি মোক জনাব। কমেণ্ট কৰিলে যদি দিব লগা উত্তৰ হয়, মই নিশ্চয় উত্তৰ দিম আপোনালোকক। আৰু মোৰ ইয়াৰ পিছৰ ভিডিঅ'টো মই ছাগলীৰ ইকলাই বেমাৰ কেনেকৈ হয়, আৰু তাৰ ইকলাই বেমাৰ হোৱাৰ পিছত আপুনি কি কৰিব লাগে, তাৰ লক্ষণবিলাক কি মেডিচিন দিব লাগে, তাৰ বিষয়ে জনাম। আৰু নাড়ীত ইনফেকশ্যন হ'লে কি কৰিব লাগে, এইবিলাকৰ বিষয়ে জনাম। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া আপোনালৈ আগলৈ যিবিলাক ভিডিঅ' দিম আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ।